এটা ইণ্টাৰেষ্টিং ভিডিঅ'লৈ তোমালোক সকলোকে মষ্ট ৱেলকাম। আজিৰ এই ভিডিঅ'টোত তোমালোকে দেখিবলৈ পাবা প্ৰশান্ত মহাসাগৰ। হয়, আমেৰিকাৰ অৰেগন ষ্টেটৰ ফালে অৱস্থিত প্ৰশান্ত মহাসাগৰৰ এটা সুন্দৰ মনোমোহা দৃশ্য আজি এই ভিডিঅ'টোত মই তোমালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ কৰি গুচি নাযাবা, এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। সম্পূৰ্ণ ভিডিঅ'টো চোৱা আৰু উপভোগ কৰা প্ৰশান্ত মহাসাগৰৰ এটা সুন্দৰ মনোমোহা দৃশ্য। ফ্ৰেণ্ডছ, এইখনেই হ'ল বিখ্যাত প্ৰশান্ত মহাসাগৰ। আমেৰিকাৰ অৰেগন ষ্টেটৰ এখন সৰু চহৰত এই বীচখন অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপূৰ এই বীচখনে পৃথিৱীৰ ধুনীয়া ঠাইসমূহৰ তালিকাত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ বিভিন্ন দেশৰ পৰা প্ৰতি বছৰে বহুতো টুৰিষ্ট এই বীচখনত ভিজিট কৰে প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰিবৰ বাবে। তোমালোকে যদি এই বীচখনৰ ওপৰত অধিক তথ্য জানিব বিচাৰা তেন্তে চিম্পলি গুগলত কেনন বীচ বুলি চাৰ্চ কৰিলে সকলো তথ্য পাই যাবা। ভিডিঅ'টো যদি তোমালোকে ফেচবুকত চাই আছা তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিবা, আৰু যদি ইউটিউবত চাই আছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ যিটো ন'টিফিকেশ্যন বেল আহিব বেলটো অলত ক্লিক কৰি ল'বা, কাৰণ আহিবলগীয়া সময়ত তোমালোকে এই চেনেলটোত পৃথিৱীৰ বিভিন্ন দেশৰ অনেক ইণ্টাৰেষ্টিং ভিডিঅ' দেখিবলৈ পাই থাকিবা। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চোৱা আৰু উপভোগ কৰা প্ৰশান্ত মহাসাগৰৰ এই মনোৰম সৌন্দৰ্যতাৰে ভৰা এই দৃশ্য। যদি ভিডিঅ'টো চাই ভাল পালা, কিবা এটা ইণ্টাৰেষ্টিং নেদেখা বস্তু আজিৰ এই ভিডিঅ'টোত দেখিবলৈ পালা তেন্তে ভিডিঅ'টোত এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা, আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ যিটো ন'টিফিকেশ্যন বেল আছে বেলটো অলপ ক্লিক কৰি লোৱা। তেন্তে আকৌ লগ পাম এটা ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড